আমাৰ অসমৰ GPSS গাঁও পঞ্চায়ত পৰ্যায়ৰ সমবায় সমিতি গোল্ডেন জুবলি আৰম্ভ হৈছে 50 বছৰ আমি পাৰ কৰিলোঁ 50 বছৰক আমাৰ ৰাজ্যসকলক নানা কিচিমে ৰাইজক আৰু শ্বেয়াৰ হোল্ডাৰক আমি নানা প্ৰকাৰে তেখেতসকলক আমি সহায় সহযোগিতা কৰিব পাৰিছোঁ বিভিন্ন স্কিম আমি লৈছোঁ ডিপজিট মবিলাইজেশ্যন স্কিম PDS ডিষ্ট্ৰিবিউশ্যন কেটল ফুড ডিষ্ট্ৰিবিউশ্যন STKCC লোন আমি 9 কোটি 33 লাখ টকা দিছোঁ আমি প্ৰায় 1500 মান আমাৰ শ্বেয়াৰ হোল্ডাৰসকলক লোন দিব বিচাৰিছোঁ লোন এগেইনষ্ট ডিপজিট আমি দিব বিচাৰিছোঁ ৰাইজৰ পৰা ডিপজিট মবিলাইজেশ্যন আমি আৰম্ভ কৰিছোঁ আৰু এই ৰাইজে জমা কৰা টকাইদি ৰাইজকে লোন এগেইনষ্ট ডিপজিট দিছোঁ নন ফাৰ্ম চেক্টৰ লোন দিয়া হৈছে বিভিন্ন ধৰণৰ আমি লোন দি পেলাই এতিয়া ভাৰত চৰকাৰে নতুনকৈ আৰম্ভ কৰিছে অমিত শ্বাহ ডাঙৰীয়াৰ নেতৃত্বত সমবায় বিভাগ বেলেগকৈ খুলিছে এতিয়া আমি যেনে কাষ্টমাৰ সাৰ্ভিস চেণ্টাৰ আৰম্ভ কৰিম কম দামত জেনেৰিক মেডিচিন জন ঔষধি কম দামত আমি ইয়াতে খুলি ইয়াতে ডাক্তৰ আনি আমি এইটো বিতৰণ ব্যৱস্থা কৰিম ফাৰ্টিলাইজাৰ কাউণ্টাৰ হ'ব মিল হ'ব সৰিয়হ আমি ইয়াতে কিনি আপোনালোকৰ পৰা কিনি পেলাই হয় ইয়াতে তেল পিৰ পেলাই আমি দিব পাৰিম তেল খোৱা তেল ধানৰ মিল আমি ইয়াতে আৰম্ভ কৰিম গেছৰ ব্যৱস্থা আমি ইয়াতে হ'ব গেছৰ আমাৰ দোকান আৰম্ভ হ'ব পেট্ৰল পাম্প আমি ইয়াত কৰিবলৈ চেষ্টা কৰিছোঁ কিন্তু ফৰেষ্ট বিভাগ ফৰেষ্ট NOC দিলে ইয়াতো আমি পেট্ৰল পাম্প কৰিম গতিকে ভাৰত চৰকাৰে আৰম্ভ কৰা নতুন নতুন যিটো সেৱা কৰিবলগীয়া বস্তু আছে এইটো আৰম্ভ কৰি নতুন ৰূপেৰে আমি ৰুণিখাতা শান্তিপুৰ সমবায় সমিতিক আগবঢ়াই লৈ যাম গতিকে ৰুণিখাতা শান্তিপুৰ সমবায় সমিতিৰ অংশীদাৰসকলক এই 50 বছৰীয়া পূৰ্ণ কৰাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ সঁচাকৈয়ে আনন্দিত হৈছোঁ যে আমাৰ ৰুণিখাতা শান্তিপুৰ সমবায় সমিতি আজি 50 বছৰ অতিক্ৰম কৰিলে যোৱা 50টা বছৰে সমবায় সমিতিৰ এটা আন্দোলন যি আন্দোলনৰ যোগেদি আমাৰ সাধাৰণ খাটি খোৱা ৰাইজ সাধাৰণ খেতিয়কসকলক তেখেতৰ প্ৰডাকশ্যন কৰা খেতি বাতি তেখেতৰ প্ৰডাকশ্যন কৰা কিছুমান বয় বস্তুক সমবায় সমিতিৰ যোগেদি আমি কিছুমান নিশ্চয়কৈ বিক্ৰী কৰা বা সেইটো আমি আৰ্থিকভাৱে স্বাৱলম্বী হোৱাৰ যি এটা থল আছে সেই থলৰ যোগেদি ইয়াৰ যোগেদি নিজৰ আৰ্থিক অৱস্থা ঘৰৰ আৰ্থিক অৱস্থা ভাল কৰিব পৰা এটা উপায় এটা আছে আৰু ইয়াৰ লগতে যিহেতু এই সমবায় সমিতিৰ যোগেদি আমাৰ PDSৰ বস্তু বাহিনী একেবাৰে গৰীবতকৈ গৰীব শ্ৰেণীৰ ব্যক্তিসকলক প্ৰদান কৰাৰ যি এটা উপায় অৱলম্বন আজি ভাৰত চৰকাৰ অসম চৰকাৰে কৰিছে সেইখিনি এই সমবায় সমিতিয়ে সুচাৰুৰূপে তেওঁলোকে পালন কৰি আহিছে আৰু ইয়াত দেখা গৈছে যে এইখিনি সময়ত তেখেতসকলে 5.5 crore মানে ফাণ্ড মবিলাইজেশ্যন তেওঁলোকে কৰিবলৈ সক্ষম হৈছে আৰু এই টকাটো তেখেতসকলে আকৌ বেনিফিচিয়াৰীসকলক লোন দিবলৈ সক্ষম হৈছে তাৰপিছত আমাৰ নাবাৰ্ডৰ ফালৰ পৰা তেখেতসকলৰ 933 কোটি টকা তেওঁলোকে আজি তাৰিখলৈকে লোন তেওঁলোকে ল'বলৈ সক্ষম হ'ল আৰু সেই 933 কোটি টকাটো তেখেতসকলে 100তকৈ বেছি বেনিফিচিয়াৰীসকলক আকৌ তেওঁলোকে লোন দি এই সমবায় সমিতিৰ যিটো ইনকাম এই ইনকামটো তেওঁলোকে আগবঢ়াই লৈ যোৱাত সহায় কৰিব পাৰিছে মই আশা ৰাখিছোঁ যোৱা 50টা বছৰে এই সমবায় সমিতিয়ে এই অঞ্চলৰ সাধাৰণ খেতিয়কসকলক টকা তেওঁলোকে লোনত দি সেই খেতিয়কসকলে ভালকৈ তেখেতসকলৰ খেতি বাৰী কৰিবৰ কাৰণে যি সহায়ৰ আগবঢ়ালে এইখিনি ভৱিষ্যতলৈ নিশ্চয়কৈ জাৰি থাকিব আৰু ইয়াৰ দ্বাৰা এই অঞ্চলৰ সাধাৰণ খাটি খোৱা ৰাইজসকল খেতিয়কসকলে নিশ্চয়কৈ সকাহ পাব আৰু ইয়ে তেওঁলোকৰ আৰ্থিকভাৱে স্বাৱলম্বী হোৱাত নিশ্চয়কৈ সহায় কৰিব বা কৰিছে আৰু এইখিনি যোগেদি আজি দেখা গৈছে যে এই সমবায় সমিতিত প্ৰায় মানে 14,000 মান তেনেকৈ বেনিফিচিয়াৰীসকল আছে শ্বেয়াৰ হোল্ডাৰসকল আছে আৰু শ্বেয়াৰ হোল্ডাৰসকলে এই সমবায় সমিতিৰ ফালৰ পৰা তেওঁলোকৰ শ্বেয়াৰ আজি মই দেখিছোঁ চিৰাং জিলাৰ চবতকৈ লেখত ল'বলগীয়া যদি সমবায় সমিতি আছে এইখনেই আছে আৰু এই সমবায় সমিতিয়ে শ্বেয়াৰ হোল্ডাৰসকলক বছৰেকত কিবা এটা মাননি বা শ্বেয়াৰ তেওঁলোকে দিব পাৰিছে তেনেকৈ অইন মানে সমবায় সমিতিবোৰে দিব নিশ্চয়কৈ হয়তো বা তেনেকৈ এই পৰ্যায়লৈকে যাব হয়তো পৰা নাই বা
যদিও বা গৈছে তথাপিতো তেখেতসকলৰ নিচিনাকৈ কামটো কৰিব পৰা নাই মই সমবায় সমিতিবিলাককো মই আহ্বান জনাইছোঁ তেখেতসকলৰ যিটো নেকি কৰ্মদক্ষতা সেইখিনি তেখেতসকলে অলপ তেখেতসকলৰ মানে সমবায় সমিতিটো যাতে ব্যৱহাৰ কৰে আৰু এনেকৈয়ে আমাৰ ৰাইজসকলক যাতে আৰ্থিকভাৱে সহায় দিব যাতে পাৰে গভৰ্ণমেণ্টৰ যিটো প্লেন পলিচি সেই প্লেন পলিচিৰ লগত ৰাইজক যোগাযোগ কৰাত বা গভৰ্ণমেণ্টৰ লগত মোকাবিলা কৰাত তেখেতসকলৰ যাতে সহায় কৰিব পাৰে এইখিনি মই আশা ৰাখিছোঁ